পাকিস্তানত আৰক্ষীক আক্ৰমণ কৰা তথা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা 12 অভিযুক্ত গ্ৰেপ্তাৰ বেদখলকাৰীৰ আক্ৰমণত আহত হৈছিল 21 গৰাকী আৰক্ষীৰ লোক প্ৰাণ ৰক্ষাৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত এটা আক্ৰমণকাৰীৰ মৃত্যু হোৱাৰ বিপৰীতে গুলীবিদ্ধ হৈছে আন এজন পাকিস্তানৰ হিংসাত্মক ঘটনাক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰয়োজনত ৰাহুল গান্ধী আৰু মালিকাৰ্জুন খাৰ্গেক তদন্তলৈ অনা হ'ব কংগ্ৰেছৰ ৰাজহুৱা সভাত পাকিস্তানৰ উচ্ছেদক লৈ দিছিল উচতনিমূলক মন্তব্য পৰৱৰ্তী উচ্ছেদ উৰিয়াম ঘাটত হ'ব চলোৱা পাকিস্তানত চলা উচ্ছেদ সন্দৰ্ভত ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ৰাহুল গান্ধী অসমলৈ আহি বেদখলকাৰীক উৎসাহিত কৰিলে ৰাহুল গান্ধীৰ অসাৱধানতাৰ বাবে সাহস পালে বেদখলকাৰীয়ে ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণতে এই হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ ভাৰতৰ কূটনৈতিক বিজয়